আসসালামু আলাইকুম। আজি বইল মাছৰ জোল বনালোঁ। বইল বুলি ক'লে বেলেগ তৰকাৰী খাবও বেয়া লাগে, তাতে আকৌ মাছ বুলি ক'লে আৰু অলপ বেয়া লাগে। মই আগতে ভাবিছিলোঁ কেনেকৈ যে মাছৰ বইল খায়, তাৰপিছত নিজে যেতিয়া বনোৱা কৰিলোঁ বুজি পালোঁ বস্তুটো। এয়া চাওকচোন, মই মাছ কেইপিচ এনেদৰে লৈ লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাব। মাছখিনি ধুনীয়াকৈ ধুই লৈ মই শুকান টাৱাত অকণমান সেকি লৈছোঁ। নিমখ ছটিয়াই দিব, নহ'লে অকণমান জুইত পুৰি ল'লে হ'ব। আপোনালোকৰ পোৰা চালনী যে থাকে, তেনেকুৱা লোহাৰ চালনী দি অকণমান সেকি ল'লে হ'ল, বেছি নহয় অকণমান। এয়া নিমখ দি অকণমান সেকি লৈছে। এয়া চাওকচোন, ধুনীয়া এটা স্মেল আহে, ইমান ধুনীয়া লাগে গোন্ধটো, মানে নিজে নাপালে বুজি নাপায় আৰু। মই যেতিয়া পোৱা নাছিলোঁ, ভবা নাছিলোঁ ইমান টেষ্টি হ'ব। এয়া আলুখিনি মই পানী দি বইল কৰি ল'ম, নিমখ দি দিছোঁ। আপোনালোকে চাই যাব বাৰু। এবাৰ যদি এনেদৰে বনাই খায়, মই কৈছোঁ আপোনালোকে মোক কমেণ্টত জনাব। যদি বেয়া পায় জনাব, ভাল পালেও জনাব, বহুত টেষ্টি হয়। ইয়াত মই পিঁয়াজটো ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ, জলকীয়া 2টা দিলোঁ, নহৰু আৰু আদা এনেকৈ দীঘল দীঘলকৈ কাটি দিব, পেষ্ট কৰি নিদিব, তেতিয়াহে তৰকাৰীখনৰ এটা সোৱাদ আহে। আৰু এয়া বিলাহী আৰু মটৰ, বেলেগ চব্জি থাকিলে দিব পাৰে, আপোনালোকে গাজৰো দিব পাৰে, বেলেগ যিকোনো চব্জি দিব পাৰে। এয়া ধুনীয়াকৈ বইল হ'ল, ধুনীয়াকৈ সিজি দি মই এইখিনি হেতাৰে ধুনীয়াকৈ ভাঙি দিছিলোঁ। তাতে মই মাছ দি দিলোঁ। মাছখিনি দিয়াৰ 10 মিনিট 15 মিনিট উতল অহাৰ পিছত ইয়াত এই বস্তুটো আপোনালোকে মিক্স নকৰিব। ইয়াত মই ধনিয়া দিছোঁ আৰু আদা কাটি লোৱা কেইপিচমান ৰাখিছিলোঁ, সেইখিনি দিছোঁ। ওপৰত ৰেড চিলি 2 চামুচ দি গৰম তেল দি দিছোঁ। এয়া চাওকচোন, গৰম তেল দিয়াৰ পিছত এনেদৰে উতল আহিছে। এই বস্তুটো মিক্স নকৰিব। এই যিটো ৰেড চিলি পাউডাৰ যিটো স্মেল হয়, বহুত ধুনীয়া হয় গৰম তেলত। এয়া চাওকচোন, হৈ গ'ল, বহুত টেষ্টি হৈছিল। আপোনালোকে এনেদৰে ট্ৰাই কৰিব, বনাই চাব। বইল বুলি বেয়া লাগিব বুলি নাভাবিব, এনেদৰে বনাই চাব। আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিম বাৰু। এইটো এনেদৰে বনাই